গুড মৰ্ণিং। কেনে আছে আপোনালোক? বহুত দিন হ'ল ভিডিঅ'বিলাক দিবই পৰা নাই। অকণমান ঘৰৰ গা চাবোৰ বেয়া হৈ আছে আমাৰ। সৰু পথাৰৰ পৰা অহাৰ পিছত অকণমান গা চাবিলাক বেয়া হৈ আছিলে, সেইকাৰণে ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ। আজি আকৌ ষ্টাৰ্ট কৰিছোঁ আৰু দেই। সৰু পথাৰৰ পৰা অহা ভালেকেইদিনেই হ'ল বাৰু। এতিয়া আমি আকৌ আজি ওলাইছোঁ এফালে যাবলৈ। কাপোৰযোৰ ভালকৈ ইস্ত্ৰি কৰি লৈছোঁ, বহুত দিন হ'ল এনেকৈ সোমোৱাই থৈ দিয়া আছিলে। ইস্ত্ৰি কৰি মেলি লৈ ৰেডি কৰিছোঁ আৰু দেই। আপোনালোকক জনাই আছোঁ ক'ত গৈছোঁ, কি কৰিছোঁ। সেইফালে চাওকচোন, আমাৰ টিকলু মাইনা দুটা ইমান ধুনীয়াকৈ শুই আছে। তাহাঁত দুজনী শুই থাকোঁতে মই পটাপট ঘৰৰ কামবিলাক কৰি মেলি আজৰি হৈ লৈছোঁ, নহ'লে সিহঁতে উঠিলে মানে আৰু কাম কৰা নহয়। ল'ৰা ছোৱালীৰ লগত কাৰ এনেকুৱা সমস্যা হয় বাৰু ক'বচোন। আৰু যিহেতু আমি দুজনেই থাকোঁ ঘৰত, সেইটো কাৰণে মানে বেছি দিগদাৰ হয় অকণমান। এতিয়া মই পটাপট কাম বনবোৰ কৰি মেলি লৈ গা পা ধুই পাকঘৰলৈ আহি গ'লোঁ। এইখিনি আমাৰ বাৰীৰ সৰিয়হ শাক। তেওঁ অকণমানকৈ খেতিবিলাক কৰি থাকে, যিহেতু অকণমান খাবলৈ হৈ থাকে আমাৰ। কালি আনি থৈ দিছিলে, এতিয়া মই বনাই মেলি ল'লোঁ, তাৰপৰা ওলাই মেলি ল'লোঁ। এতিয়া ভাতকেইটা খাই লওঁ, খাই লৈ পেলাই ওলাই লওঁ আৰু পোৱালীজনীকে উলিয়াই মেলি ৰেডি। তাইক মই এনেদৰে লৈ ভাত খাব লাগে আৰু ৰখি দিবলৈ মানুহ নাই যিহেতু। এতিয়া আমি ওলাই মেলি ল'লোঁ আৰু গৈ আছোঁ এতিয়া ৰঙাগড়ালৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু ভিডিঅ'টো শেষত কেনে পালে জনাবলৈ নাপাহৰিব দেই। আমি ক'ত যাওঁ ধুনো? আমি ৰুবি মাহিবলৈ যাওঁ। হ'ব দিয়া। এয়া আমি পাই গ'লোহি এতিয়া। এতিয়া চাব দেই, মামীয়ে এনেকুৱা দম এটা দি থাকে। আহি পাইছোঁহে, দমে খাইছোঁ চিধা। কাক ফোন কৰিছিল আপুনি? কালি মোক ফোন কৰিছিলে। এয়া আমাৰ অকণমানিজনীক বৰ্তাই লৈ গ'লহি আহি পেলাই। তাৰপৰা ময়ো লাহেকৈ সোমাই গৈছিলোঁ। ভকতসকল বহি আছে। কাপোৰৰ বেগটোত থৈ মই চিধা ওপৰলৈহে দৌৰ মাৰিছোঁ আৰু। আমাৰ কইনাক ৰেডি কৰি আছে। আজি যিহেতু তামোল পাণ পেলোৱা, তাইৰ আজি তামোল পাণ পেলাব, আৰু তাইৰ ৰূপটো চাব দেই। তাই মানে ভয়তে কিবা হৈ আছে। এফালে এজনী সৰু মামীয়েক, আমাৰ গাৰ্গী, তাৰপৰা ফুড চিলেকশ্যন কৰি আছে, কি কালাৰ ফুড ল'লে ভাল হ'ব। সেয়া আৰু ছোৱালী জীৱনৰ এটা মানে গুৰুত্বপূৰ্ণ অধ্যায় আৰু। এটা অধ্যায়ৰ সামৰণি, এটা অধ্যায়ৰ আৰম্ভণিৰ নিচিনা হয় আৰু। কি ক'ব আৰু, ছোৱালী জীৱনবিলাকেই এনেকুৱা। যিখন ঘৰ নিজৰ, সেইখন ঘৰ এৰি আনৰ ঘৰখন আঁকোৱালি ল'বলগীয়া হয়। সঁচাকৈ ছোৱালী জীৱনটো বৰ কষ্টকৰ হয়, কিন্তু তথাপিও তাৰ মাজতো সেই অকণমানি সুখবিলাকে জীৱনটো সুন্দৰ কৰি তোলে। আৰু নিজে যদি চলিব জানে, যোনে হ'লেও ধুনীয়াকৈ চলি যাব পাৰে আৰু। তাকে আমাৰ এই অকণমানিজনী দেখিছেনে? টিকলিজনী একদম আজিকালি পূৰা উৎপতীয়া হৈছে। হাঁহি দেখুৱাইছে তাই দেই। আমাৰ কইনা পুৰা নাৰ্ভাছ মাৰি আছে। মই কইনা আহি চুকত সোমালে। ভয়ৰ চোতত চুকত সোমালে। আমাৰ দেউতাই এইফালে চাহো খাই আছে, ভাগৰ লাগিছে যিটো কাম কৰি গৈ। গোটেইখিনি ইয়াতে বহি আছোঁ, দৰাঘৰ মানুহ আহি পাবলৈ হৈছে আৰু। এইফালে আমাৰ কইনাৰ নবৌৱে পূৰা চাহ খাই আছে। সেয়া আহি গ'ল আমাৰ দৰাঘৰৰ মানুহ। 3-4খনমান গাড়ী আহিছিলে চাগে দেই। মানুহ আহিছিলে 25জন। তেওঁলোকৰ কিবা মানে নিয়মবিলাক অকণমান আমাৰ লগত বেলেগ, সেইকাৰণে মানুহ লৈ মেলি আহিছিলে তেওঁলোকে। চকলং বিয়া হ'ব আচলতে আমাৰ এইখন। তেওঁলোকে চকলঙৰ কাৰণে বহুত কিবাকিবি নিয়ম কৰিব লাগে যে, সেইটো কাৰণে আৰু আমিতো বিশেষ একো নাজানো বাৰু। ধুনীয়াকৈ তেওঁলোক সোমাই আহিছে। যিহেতু আমি একো নাজানো, নতুন এটা মানে অভিজ্ঞতাও হ'ব, দেখিবলৈ পাম, ভালো লাগিব। আৰু এগৰাকী দৰাৰ বায়েক। এতিয়া তেওঁলোকে ধুনীয়াকৈ বহুৱাই মেলি ল'লে, আৰু এইফালে চাহৰ যোগাৰ কৰিছে আমাৰ পপী বাই। চব ধুনীয়াকৈ কৰি মেলি ৰেডি, আৰু কইনাৰ সম্পূৰ্ণ নাৰ্ভাছত আছে এতিয়া, ভয় একদম। এইফালে আমাৰ কিছুমান ষ্টাইল চাওক আকৌ। এয়া মামীকে এতিয়া চাহ দিবলৈ যাব, পূৰা চেলেং তেলেং লৈ মেলি ৰেডি হৈ লৈছে। এয়া চাহ দিছেগৈ। এইফালে তেওঁলোকে বিয়াৰ তাৰিখ ল'বৰ কাৰণে যো-জা কৰি আছে। তেওঁলোকৰ মতে আচলতে হ'ব ডেটটো। এয়া আমাৰ কইনাৰ মাক আৰু দেউতাক সৰাৰ কাৰণে কিবা কৰি আছে।
এইফালে আমাৰ দেউতাই শৰাইখন আগবঢ়াই দিছেগৈ তেওঁলোকেও শৰাই পাতি থৈছে এইফালে আমাৰ শৰাইখন আগবঢ়াই দিছে দুইখন সমাজ মিলি আচলতে কামবিলাক হয় যিহেতু এতিয়া দৰাৰ দেউতাক আৰু কইনাৰ দেউতাক দুজনকে মাজত বহাই লৈছে এতিয়া সেৱা কৰিব সকলোৱে এজনী দৰাৰ ভাগিনীক তাই মামীকক চাবলৈ আহিলে ভিতৰলৈ বহুত মৰম লগা একদম কিউট হয় দেই ছোৱালীজনী কইনা এতিয়া সমাজলৈ ওলাই গৈছে দেই ভয় লাজ সকলোকে লৈ আৰু সকলোকে এজন এজনকৈ তাই এতিয়া সেৱা কৰি ল'লে তাৰপিছতে আহি গ'ল আৰু জলপানৰ পৰ্ব কিন্তু তেওঁলোকৰ বোধহয় আচলতে জলপান নাখালে আমাৰ দেউতা বৰ্তা জেঠুহঁতে অকল জলপান খালে আৰু তেওঁলোকে ভাত খালে সকলোৱে ধুনীয়াকৈ খাই বৈ লৈ আজৰি হৈ ল'লে আৰু এতিয়া খাই বৈ আজৰি হোৱাৰ পিছত কইনাই সকলোকে মান ধৰিলে এয়া আমাৰ দেউতাই মায়ে বাৰীৰ ৰঙালাও আৰু ধনিয়া বিয়কৰ ঘৰলৈ দি পঠিয়াইছে এতিয়া আলহী যোৱাৰ পিছত আমিও খাই মেলি আজৰি হ'লোঁ আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব বাই